নমস্কাৰ কৃষি বিধেয়ক 2020 বা এগ্ৰিকালচাৰ বিল 2020 বৰ্তমান এই বিলৰ বিৰুদ্ধে অসম তথা সমগ্ৰ ভাৰতত ব্যাপক প্ৰতিবাদ অব্যাহত আছে কিন্তু এটা কথা 100% চিয়ৰ যে এই বিলখন আইনলৈ পৰিণত হ'লে কৃষকৰ ভৱিষ্যত সম্পূৰ্ণৰূপে চেঞ্জ হ'ব কিন্তু প্ৰশ্নটো হ'ল এইটো যে সেই চেঞ্জে কৃষকৰ ভৱিষ্যত উন্নতি কৰিব নে কৃষকৰ ভৱিষ্যত অন্ধকাৰহে কৰিব আজি এই বিলখনৰ বিষয়েই সহজ ভাষাত বিতংভাৱে আলোচনা কৰিম তেন্তে আহক আলোচনা কৰোঁ মোদী ডাঙৰীয়াই দেশৰ সাধাৰণ তথা দুখীয়া কৃষক আৰু জনসাধাৰণৰ কথা ভাবেনে নে তেখেতে কেৱল সপোন দেখুৱাবলৈহে গৰীব বা দুখীয়া শব্দটোৰ ইমানকৈ ব্যৱহাৰ কৰে गरीब 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 প্ৰথম কথাটো এইটো যে আজি অত বছৰৰ পৰা দেশৰ এজনো কৃষকে এনেধৰণৰ আইনৰ একো দাবীয়েই কৰা নাছিল আৰু লগতে বিজেপি চৰকাৰে দেশত থকা শ শ কৃষক সংগঠনৰ ভিতৰত এটা হ'লেও কৃষক সংগঠনৰ লগত এই বিলখন অনাৰ পূৰ্বে আলোচনা কৰিলেনে মই জানিব পৰা মতে নাই কৰা আৰু তেওঁলোকে এতিয়া কৈছে যে কেৱল বিৰোধীয়ে ভুল পথে পৰিচালিত কৰাৰ বাবেহে দেশত আন্দোলন হৈ আছে তেন্তে মই তেওঁলোকক সুধিব খুজিছোঁ যে বিজেপিৰ লগত 22 বছৰৰ পৰা মিত্ৰতা থকা পঞ্জাৱৰ হিৰোমণি আকালি দলৰ একমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰীজনে এই বিলখনৰ বিৰোধিতা কৰি কিয় পদত্যাগ কৰিলে আৰু লগতে ভাৰতীয় কিষাণ সংঘ মানে RSSৰ যোনটো কৃষক সংগঠন আছে সেই সংগঠনটোৱেই এই বিলখনৰ কিয় বিৰোধিতা কৰিছে তেন্তে নিশ্চয়কৈ এই বিলখনত ভালেমানখিনি সমস্যা আছে সেয়েহে দেশৰ কৃষকৰ লগতে বিজেপিৰ নিজৰ ঘৰতেই ইয়াৰ বিৰোধিতা হৈ আছে বিজেপি চৰকাৰে কৃষিখণ্ড সংস্কাৰৰ বাবে মুঠ 3খন বিল আনিছে আৰু এই বিলকেইখনক লৈ কৃষকসকলৰ ব্যাপক আপত্তি আছে কিন্তু আটাইতকৈ বেছি আপত্তি আছে 3 নম্বৰ বিলখনৰ বিৰুদ্ধে তেন্তে প্ৰথম বিলখনৰ বিষয়ে আলোচনা কৰোঁ আৰু সেইখন হৈছে দ্য এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট এক্ট 2020 এই বিলখন 1955 চনৰ এছেঞ্চিয়েল কমোডিটিজ এক্টৰ সংশোধন 1955 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনত কৃষিখণ্ডত চলি থকা কলা বজাৰ দুৰ্নীতি আৰু মেইনলি ষ্টক লিমিট নিৰ্ধাৰণ বা এটা লিমিটতকৈ যাতে বেছি সামগ্ৰী বা কৃষিজাত সামগ্ৰী যিকোনো কোম্পানী বা মানুহে মজুত বা ভাণ্ডাৰ কৰিব নোৱাৰে তাৰ বাবে এই বিলখন অনা হৈছিল কিন্তু বৰ্তমানৰ চৰকাৰে 1955 চনৰ আইনখনৰ সংশোধন কৰি অত্যাৱশ্যকীয় সামগ্ৰী ষ্টক বা ভাণ্ডাৰৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে স্বাধীনতা দি দিছে মানে এতিয়াৰ পৰা যিমান মন যায় সিমান পৰিমাণৰ সামগ্ৰী ষ্টক বা মজুত কৰিব পৰা যাব ইয়াৰ ফলত দেশত অত্যাধিক মূল্য বৃদ্ধি হ'ব পাৰে কাৰণ কোম্পানীবিলাকে যদিহে অতিমাত্ৰাত ষ্টক বা ভাণ্ডাৰ কৰে তেন্তে তেওঁলোকে যেতিয়া দেশত আলু বা পিঁয়াজৰ দাম 10-20 টকা হ'ব তেতিয়া তেওঁলোকে গোদামৰ পৰা সেই আলু পিঁয়াজ উলিয়াই নিদিয়ে আৰু যেতিয়া দেশত আলু বা পিঁয়াজৰ দাম 100 টকা চুবগৈ তেতিয়াহে তেওঁলোকে কমত কিনি থোৱা বস্তুখিনি বেছি দামত উলিয়াই দিব মানে তেওঁলোকে অতিমাত্ৰাত মুনাফা লাভ কৰিব আৰু দেশত মূল্য বৃদ্ধি হ'ব আৰু দেশত মূল্য বৃদ্ধি হ'লে ইয়াৰ প্ৰভাৱ কেৱল কৃষকৰ ওপৰত নপৰে আমাৰ দৰে সাধাৰণ ৰাইজৰ ওপৰতো পৰিব এই বিলখনৰ দ্বিতীয় পইণ্টটো হৈছে ন' এক্সপৰ্ট লিমিট মানে এতিয়াৰ পৰা দেশৰ কোম্পানী বা কৰ্পৰেটবিলাকে যিমান মন যায় সিমান এক্সপৰ্ট কৰিব পাৰিব কিন্তু এক্সপৰ্ট কৰিবলৈ যিটো বেংক গেৰেণ্টি লাগে সেইটো মাত্ৰ কেইটামান কৰ্পৰেটৰ ওচৰতহে আছে তাৰ ভিতৰত মুখ্যতে হৈছে আদানী আৰু উইলমাৰ ইতিমধ্যে কৃষি ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে তেন্তে নিশ্চয়কৈ এতিয়ালৈকে বুজিছে যে এই বিলখন কাৰ বাবে বেছি লাভজনক হৈছে अगर थोड़ा सा भी भगवान ने दी हो तो जरा उपयोग करो এতিয়া আহোঁ দ্বিতীয় বিলখনলৈ বাপৰে ইয়াৰ নামটো ইমান দীঘল আপোনালোকে চিম্পলি ইয়াক কণ্ট্ৰেক্ট ফাৰ্মিং এক্ট 2020 বুলি ক'ব পাৰে এই বিলখনত থকা মতে এতিয়াৰ পৰা দেশৰ কৃষকে কোনো কোম্পানী নাইবা মানুহৰ লগত কণ্ট্ৰেক্টত ফাৰ্মিং কৰিব পাৰিব পিছে ইয়াত নতুন একো নাই ইতিমধ্যে আমাৰ দেশৰ কৃষকে আগৰে পৰাই কণ্ট্ৰেক্টত ফাৰ্মিং কৰি আহিছে কিন্তু এই বিলখনত নতুনকৈ কৃষকৰ ওপৰত অসুবিধাহে জাপি দিয়া হৈছে মানে কৃষকে যোনজন কণ্ট্ৰেক্টাৰৰ লগত কণ্ট্ৰেক্ট কৰিব সেই কণ্ট্ৰেক্টাৰজনে যদিহে পাছলৈ কৃষকজনক প্ৰবঞ্চনা কৰে বা কৃষকজনক ঠগে তেন্তে কৃষকজনে ইয়াৰ বিৰোধিতা কৰিবলৈ বা ইয়াৰ কমপ্লেইন কৰিবলৈ প্ৰথমে এজন SDMৰ ওচৰলৈ তাৰপিছত DMৰ ওচৰলৈ আকৌ তাৰপিছত এখন ৰিজলিউশ্যন তাৰ পৰা জইণ্ট ছেক্ৰেটাৰী মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰলৈ যাব
আপোনালোকে ভাবি চাওক, আমাৰ দেশৰ গাঁৱৰ এজন অশিক্ষিত কৃষকে পুলিচ থানালৈ যাবলৈ ইমান সংকোচ কৰে আৰু তেখেতৰ যদিহে থানাত কিবা কাম থাকে তেন্তে তেওঁ আন কাৰোবাকহে সহায় খোজে আৰু কয় যেন বলকচোন থানালৈ, অলপ লিখা মেলা কাম কাজ আছে, কিবা কিবি আছে, অলপ সহায় কৰি দিব। আৰু সেই একেজন কৃষকে কমপ্লেইন কৰিবলৈ SDMৰ ওচৰলৈ যাব পৰাটো প্ৰায় এটা অসম্ভৱ কথা। দেশৰ অৰ্থনীতিৰ বাবে কৃষকসকলৰ ইমান অৱদান থকাৰ পিছতো চৰকাৰে এওঁলোকক মূৰ্খহে সজাব খুজিছে। দেশৰ GDP -23.9% হ'ল। মেনুফেকচাৰিং ছেক্টৰ, ছাৰ্ভিচ ছেক্টৰ আদি সকলো নেগেটিভ গ্ৰ'থলৈ গ'ল, কিন্তু কেৱল এগ্ৰিকালচাৰ ছেক্টৰে +3.4ৰ গ্ৰ'থ আনিব পাৰিলে। আৰু সেয়েহে এই কৃষকসকলৰ বাবেই দেশৰ ইকনমি -30 বা -40% হোৱাৰ পৰা বাচিল। কিন্তু ইমানৰ পিছতো চৰকাৰে দেশৰ জনসাধাৰণৰ লগতে দেশৰ কৃষকক এটাৰ পিছত আন এটা মাধমাৰ দি আছে। এতিয়া আহোঁ তৃতীয় বিলখনলৈ, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে APMC আৰু MSPৰ বিষয়ে সাধাৰণ ভাষাত জানি থওক। APMC মানে হৈছে এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেট কমিটি, বা সাধাৰণ ভাষাত এইখন এখন চৰকাৰী বজাৰ বা চৰকাৰী মাণ্ডি বা এক ব্যৱস্থা য'ত বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে। আমাৰ দেশৰ কৃষকে কৃষি উৎপাদিত শস্য APMCত বিক্ৰী কৰিবলৈ যায় আৰু APMCত বিক্ৰী কৰি ইয়াৰ বাবদ তেওঁলোকে MSP বা মিনিমাম ছাপৰ্ট প্ৰাইচ পায়। MSP হৈছে MRPৰ দৰে, মানে মেক্সিমাম ৰিটেইল প্ৰাইচ। যেনে যিকোনো দোকানীয়ে বা যিকোনো বেপাৰীয়ে যিকোনো এটা বস্তু MRPতকৈ ওপৰত বিকিব নোৱাৰে, ঠিক তেনেদৰে এজন কৃষকে তেওঁৰ উৎপাদিত শস্য MSPতকৈ তলত বিক্ৰী কৰিব নালাগে, মানে মিনিমাম ছাপৰ্ট প্ৰাইচ। এতিয়া আটাইতকৈ আপত্তিজনক তৃতীয় বিলখন হৈছে দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এক্ট 2020, বা চিম্পলি আপুনি ইয়াক APMC বাইপাছ এক্ট বুলি ক'ব পাৰে। এই বিলখনত চৰকাৰে কৈছে যে এতিয়াৰ পৰা APMCৰ পেৰেলেলকৈ প্ৰাইভেট ট্ৰেডিং জ'ন বা প্ৰাইভেট মাণ্ডি বনোৱা হ'ব। আৰু ইয়াৰ পৰিণাম কি হ'ব জানেনে? ইয়াৰ ফলত দেশৰ কৃষকে কেৱল প্ৰাইভেট মাণ্ডিতেই বস্তু বিক্ৰী কৰিব, কিয়নো কৃষকসকলে APMCত বস্তু বিক্ৰী কৰিবলৈ প্ৰায় 4 পৰা 6% টেক্স বা ফিজ দিব লাগে। তেন্তে যিকোনো কৃষকে 4 পৰা 6% টেক্স দিয়াতকৈ প্ৰাইভেট মাণ্ডিতেই বস্তু বিক্ৰী কৰিব। যদিহে তেওঁলোকে আগতে APMCত একেটা বস্তু 100 টকাত দাম পাইছিল, কিন্তু এতিয়া তেওঁলোকে প্ৰাইভেট মাণ্ডিত সেই বস্তুটো 110 টকা, 120 টকা বা 130 টকাও পাব পাৰে। তেন্তে আপোনালোকে ভাবিছে চাগে যে ইয়াতনো কৃষকৰ কি লোকচান? কৃষকৰ লাভহে হৈছে। আগতে যিটো বস্তুত কৃষকে APMCত MSPত 100 টকা পাইছিল, কিন্তু সেই একেটা বস্তুৱে এতিয়া কৃষকে প্ৰাইভেট মাণ্ডিত 120 টকা বা 130 টকা পাইছে। সেই হিচাপত কৃষকৰ লাভহে হৈছে। হয়, নিশ্চয়কৈ সেই হিচাপত প্ৰথম 1-2 বছৰমান কৃষকৰ ভালেমানখিনি লাভেই হ'ব, কিন্তু আচল খেল আৰম্ভ হ'ব 2 বা 3 বছৰমানৰ পাছতহে। যিহেতু দেশৰ কৃষকে APMCৰ তুলনাত প্ৰাইভেট মাণ্ডিবিলাকত বেছি টকা পাব, সেইকাৰণে তেওঁলোকে APMCত বস্তু বিক্ৰী কৰা প্ৰায় সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাব। আৰু ইয়াৰ ফলত 1-2 বছৰমানৰ পাছত APMC লোকচানৰ সন্মুখীন হৈ অৱশেষত সম্পূৰ্ণৰূপে কলাপছ হৈ পৰিব। আৰু ইয়াৰ লগে লগে প্ৰাইভেট বেপাৰীবিলাকে তেওঁলোকৰ নিজৰ মন মৰ্জি আৰম্ভ কৰি দিব। যেনে ধৰি লওক যিটো বস্তু আগতে কৃষকে প্ৰাইভেট মাণ্ডিত 120 টকা বা 130 টকা পাইছিল, সেই একেটা বস্তুৱেই APMC কলাপছ হোৱাৰ পিছত প্ৰাইভেট বেপাৰীজনে এনেদৰে কৈছে যে মই তোক এতিয়া সেই বস্তুটোৰ 70 টকা বা 80 টকা দিম, তই মোক বিক্ৰী কৰিলে কৰ, নকৰিলে তোৰ ইচ্ছা। আৰু ইয়াৰ লগে লগে কৃষকজনৰ ওচৰত একো উপায় নাইকিয়া হ'ব, কিয়নো এতিয়া কৃষকজনে সেই বস্তুটো APMCটো মিনিমাম ছাপৰ্ট প্ৰাইচত বিক্ৰী কৰিব নোৱাৰে, কাৰণ APMC শেষ হোৱা মানেই MSPও সম্পূৰ্ণৰূপে শেষ। আৰু এইটোৱে হৈছে আচল খেল। MSPৰ লগতে APMCও সম্পূৰ্ণৰূপে শেষ কৰিব বিচৰা হৈছে। 1965 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে মিনিমাম ছাপৰ্ট প্ৰাইচ বা MSPৰ প্ৰৱৰ্তন কৰিছিল, আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই MSPৰ লগতে APMCকো সম্পূৰ্ণৰূপে শেষ কৰাৰ পৰিকল্পনা কৰিছে। নিশ্চয়কৈ আজিকালি APMCত ভালেমানখিনি দুৰ্নীতি হয়, খেলিমেলি হয়, কলাবজাৰী হয়, কিন্তু চৰকাৰে এই দুৰ্নীতি আৰু কলাবজাৰী ঠিক নকৰি APMCকেই সম্পূৰ্ণৰূপে শেষ কৰিব বিচাৰিছে, যিটো মুঠেই উচিত কথা নহয়। আপুনি যদিহে বিহাৰৰ উদাহৰণ চায়, 2006 চনত যেতিয়া বিহাৰৰ ৰাজ্য চৰকাৰে বিহাৰত APMC শেষ কৰিছিল, তেতিয়াৰ পৰা বিহাৰৰ কৃষকৰ অৱস্থা অতি শোচনীয়। কাৰণ বৰ্তমান সমগ্ৰ ভাৰতত যদিহে আপুনি ধানৰ দাম চায়, ধানৰ পাৰ কুইণ্টেল প্ৰায় 1700-1800 টকা MSP হয়, কিন্তু বিহাৰৰ কৃষকে সেই একেই ধান পাৰ কুইণ্টেল হিচাপত মাত্ৰ 1000 বা 1100 টকাহে লাভ কৰে। সেয়েহে APMCত থকা দুৰ্নীতি বা কলাবজাৰী ঠিক নকৰি যদিহে APMC শেষ কৰিব বিচৰা হয়, তেন্তে সমগ্ৰ দেশৰ কৃষকৰ অৱস্থা বিহাৰৰ কৃষকৰ দৰেই হ'ব।
আনকি 2003 চনত সেই সময়ৰ বিজেপিৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীয়ে এখন মডেল APMC এক্ট আনিছিল আৰু ৰাজ্য চৰকাৰসমূহক অনুৰোধ কৰিছিল যে আপোনালোকে এই বিলখন নিজৰ ৰাজ্যত বলবৎ কৰক যাতে APMCত চলি থকা দুৰ্নীতি আৰু বিভিন্ন ধৰণৰ খেলিমেলি সমাধান হওক। কিন্তু কোনো ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব নিদিলে আৰু আচৰিত কথাটো হ'ল এইটো যে এই 17 বছৰত বিজেপিৰ ভালেমান কেইখন ৰাজ্যত নিজৰ চৰকাৰ হ'ল, লগতে বৰ্তমানেও আমাৰ অসমৰ লগতে ভালেমান কেইখন ৰাজ্যত বিজেপিৰে চৰকাৰ আছে। কিন্তু কোনো চৰকাৰে বা ৰাজ্য চৰকাৰে এই মডেল এক্টখন আইন হিচাপে পৰিণত কৰা নাই আৰু ইয়াৰ ওপৰত কোনো বিশেষ গুৰুত্বও দিয়া নাই। তেন্তে ইয়াৰ সলিউশ্যন বা বিকল্প কি আছে? যিহেতু বিজেপি চৰকাৰে বাৰে বাৰে কৈছে যে MSP কেতিয়াও শেষ নহয়, কিন্তু তেওঁলোকে কৃষকসকলক এই কথাটোৰ গেৰেণ্টি দিব পৰা নাই। তেওঁলোকৰ যদিহে ইমানেই হঠ সাহস আছে তেন্তে তেওঁলোকে কণ্ট্ৰেক্ট ফাৰ্মিং এক্টখনত এই বুলি লিখাই দিয়ক যে যিকোনো কোম্পানীয়ে খেতিয়কক MSPতকৈ কম টকা দি কণ্ট্ৰেক্ট কৰিব নোৱাৰিব আৰু লগতে APMC বাইপাছ এক্টখনত এই বুলি লিখাই দিয়ক যে APMCৰ পেৰেলেলকৈ যোনবিলাক প্ৰাইভেট মাৰ্কেট খোলা হ'ব সেই প্ৰাইভেট মণ্ডিত বেপাৰীসকলে কৃষকক MSPতকৈ কম টকা দিব নোৱাৰিব। আৰু যদিহে তেওঁলোকে এনেকৈ লিখাই দিয়ে তেন্তে লগালগ দেশত আধাতকৈ বেছি আন্দোলন একেদিনাই শেষ হ'ব। আৰু যদিহে চৰকাৰে খেতিয়কৰ দাবীত গুৰুত্ব নিদিয়ে তেন্তে দেশৰ জনসাধাৰণৰ লগতে দুখীয়া খেতিয়কৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাহিৰে আন একো উপায় নাই। কিন্তু ইমানৰ পিছতো যদিহে আপোনালোকৰ মাজৰ বহুতে ভাবিছে যে কেৱল খেতিয়কৰহে প্ৰব্লেম হৈছে, ইয়াতনো আমাৰ কি যায়, তেন্তে আপোনালোকক কওঁ যে আমাৰ দৰে দুখীয়া আৰু মিডিল ক্লাছ ৰাইজে আজিৰ পৰা 2-3 বছৰৰ পাছত ভাত দাইলৰ সলনি মেডিচিন বা টেবলেট খাই জীয়াই থাকিবলৈ ৰেডি হৈ থাকক। देश को डुबो दिया। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু যদিহে বেয়া পালে তেন্তে ডিছলাইক কৰি ইয়াৰ কাৰণটো কমেণ্ট ছেকশ্যনত জনাব, কিয়নো আপোনালোকৰ ফিডবেক আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।